নমস্কাৰ নমস্কাৰ মোৰ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ এই নতুন যাত্ৰালৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। এনে এক যাত্ৰা য'ত আমি সকলোৱে একেলগে এটা বস্তুৰ সন্ধানত ৰাওনা হ'ম, আগবাঢ়ি যাম আৰু সেই বস্তুটো হৈছে আমাৰ মনৰ শান্তি বা পিছ অফ মাইণ্ড। বন্ধুসকল, আজিৰ আমাৰ এই ব্যস্ততাপূৰ্ণ জীৱনটোত আমি সকলোৱে কিবা নহয় কিবা এটা বিচাৰি আছোঁ। কোনোবাই টকা বিচাৰে, কোনোবাই সফলতা বিচাৰে, কোনোবাই ডাঙৰ ঘৰ দুৱাৰ বিচাৰে, কোনোবাই খ্যাতি বিচাৰে। কিন্তু এই সকলোবোৰ সাধন কৰা বা লাভ কৰাৰ পিছতো যদি আমাৰ নিজৰ মনটোৰ ভিতৰত শান্তি নাই, যদি আমি মনটোক শান্তিত ৰাখিব নোৱাৰোঁ, তেন্তে এই সকলোবোৰ অৰ্থহীন যেন হৈ পৰে, সকলো অসাৰ যেন হৈ পৰে। গতিকে বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এনে এটা ছিৰিজ লৈ আহিছোঁ, এনে কিছু কথা লৈ আহিছোঁ, এনে কিছু কথা আৰু অন্তৰ্দৃষ্টি আৰু নতুন উপায় তথা পদ্ধতি লৈ আহিছোঁ, যিয়ে আপোনালোকৰ হৃদয়ৰ তথা আপোনাৰ মন মগজুৰ ভিতৰৰ নেতিবাচকতাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব আপোনাক। গতিকে কোনো পলম নকৰাকৈ এই যাত্ৰা আৰম্ভ কৰোঁ আহক আৰু আমাৰ মনৰ দুৱাৰখন খুলি দিওঁ আহক। বন্ধুসকল, সঁচা কথা এটা কওকচোন, আপোনাৰ বাৰু কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি এটা নতুন কাম আৰম্ভ কৰিবলৈ ওলাইছিল আৰু হঠাতে আপোনাৰ মন মগজুৰ ভিতৰৰ পৰা এটা মাত ভাঙি আহিল, তোৰ দ্বাৰা এইটো নহ'ব, তই ফেইল হৈ যাবি, ফেইল কৰিবি বা বিফল হ'বি। নতুবা কেতিয়াবা ৰাতি শোৱাৰ সময়ত হঠাৎ অচানকতে কোনো পুৰণি কথা বা ঘটনা এটা মনত পৰি আপোনাৰ হৃদয়খন গধুৰ যেন হৈ গ'ল। এই যে নকাৰাত্মক বিচাৰবোৰ বা নিগেটিভ থটছবোৰ, এইবোৰে আমাৰ জীৱনৰ অনামন্ত্ৰিত আনইনভাইটেড অতিথিৰ দৰে হয়। এইবোৰে কেতিয়াও আপোনাক কোনো জাননী দি বা কৈ পেলাই নাহে আপোনাৰ জীৱনলৈ। কিন্তু যেতিয়াই আহে ই আমাৰ মন মগজুৰ পৰা সমগ্ৰ সুখ শান্তি সকলোবোৰ কাঢ়ি লৈ যায় আমাৰ পৰা। লাগিলে সেয়া আপোনাৰ কামৰ মানসিক চাপেই হওক বা আপোনাৰ অফিচৰ কোনো টেনশ্যনেই হওক, আপুনি কিবা পাৰিবাৰিক সমস্যাই হওক আপোনাৰ, বা বেমাৰ আজাৰ বা অসুস্থতাৰ ভয়েই হওক, বা সকলোতকৈ ডাঙৰ ভয় নিজকে নিজেই সন্দেহ কৰাই হওক, যাক আমি আত্মসন্দেহ বুলি কওঁ। আমাৰ মনটো বৰ চঞ্চল হয় আৰু বৰ অদ্ভুত হয়। ই এটি পলকতেই আকাশত উৰি ফুৰে আৰু তাৰ পিছ মুহূৰ্ততেই ভয়ৰ আন্ধাৰৰ মাজত ডুবি যায়। ই প্ৰায়েই অতি সোনকালেই বেয়া, ভুল আৰু নিগেটিভ দিশলৈ ঢাপলি মেলি যায়। কিন্তু বন্ধুসকল, আজি মই আপোনালোকক এটা ডাঙৰ সুখবৰ দিব বিচাৰিছোঁ আৰু সেই ভাল খবৰটো হৈছে এইটো যে এই চঞ্চল মনটোক আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে। বন্ধুসকল, আমি আমাৰ চিন্তা ভাৱনাবোৰৰ দাস বা গোলাম নহয়, বৰঞ্চ আমি সেইবোৰৰ মালিক হয়। যদি আমি বিচাৰোঁ, যদি আমি ইচ্ছা কৰোঁ, তেন্তে আমি এই নেতিবাচক নিগেটিভ চিন্তাবোৰক ধৰি আমাৰ এই মন মগজুৰ ভিতৰৰ পৰা বাহিৰলৈ দলিয়াই দিব পাৰোঁ আৰু তাৰ ঠাইত এক নতুন সতেজ আৰু ইতিবাচক শক্তিৰে অৰ্থাৎ পজিটিভ এনাৰ্জিৰে ভৰাই তুলিব পাৰোঁ ইয়াক। আপুনি এবাৰ নিজেই ভাবি চাওকচোন, যেতিয়া আমাৰ মনটো পজিটিভ হৈ থাকে, তেতিয়া আমাৰ মানসিক স্বাস্থ্যৰ উন্নতি হোৱাই নহয়, লগতে আমাৰ কাম কৰাৰ গতিও বৃদ্ধি পাই যায় আৰু আমাৰ সম্পৰ্কবোৰো ৰিলেশ্যনবোৰো ভাল তথা উন্নত হৈ উঠে আৰু আমি আমাৰ জীৱনটোৰ প্ৰকৃত সুখ আৰু আনন্দবোৰ উপভোগ কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। গতিকে আহকচোন বন্ধুসকল, আমি এটাকৈ সেই 8টা ফলপ্ৰসূ পদ্ধতি, সেই উপায় বুজিবলৈ চেষ্টা কৰোঁ, যিয়ে আমাৰ মন আৰু মগজু সলনি কৰি দিব পাৰে। প্ৰথম পইণ্ট হৈছে 1 নম্বৰ, নিগেটিভ চিন্তাৰ আৰ্হি বা পেটাৰ্ণক চিনাক্ত কৰা। বন্ধুসকল, আমাৰ আজিৰ এই অভিযানৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো হ'ল সজাগতা, অৰ্থাৎ মনোযোগ দিয়া আৰু চিনি পোৱা। যেতিয়ালৈকে আপোনাৰ শত্ৰুৱে ক'ৰ পৰা আক্ৰমণ কৰিছে সেই কথা আপুনি গম নাপায়, তেতিয়ালৈকে সেই শত্ৰুৰ সৈতে আপুনি যুঁজিব কেনেকৈ? সেই শত্ৰুৰ লগত কেনেকৈ যুঁজিব আপুনি? আমি প্ৰায় দেখি আহিছোঁ যে নেতিবাচক চিন্তাধাৰা আমাৰ এটা অভ্যাসত পৰিণত হৈ যায়। আমি গম নোপোৱাকৈয়ে, উপলব্ধি নকৰাকৈয়ে সকলোতে বেয়া বা ভুলটো বিচাৰিবলৈ আৰম্ভ কৰি দিওঁ। গতিকে এতিয়াৰ পৰা আপুনি সজাগ হৈ থাকিব লাগিব। যেতিয়া আপোনাৰ মনটোৱে অত্যাধিক চিন্তা কৰিবলৈ আৰম্ভ কৰিব, অৰ্থাৎ অতিমাত্ৰা চিন্তা বা অভাৰথিংকিং কৰিবলৈ আৰম্ভ কৰি দিব, বা যেতিয়াই আপুনি কোনো ব্যক্তি বা কোনো পৰিস্থিতিক তৎক্ষণাত বিচাৰ কৰিবলৈ বা জাজ কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়াই ক্ষান্ত হওক, ৰৈ দিয়ক। যেতিয়াই আপোনাৰ মন মগজুটোৱে আটাইতকৈ বেয়া পৰিস্থিতিৰ, অৰ্থাৎ আটাইতকৈ বেয়া ফলাফলটো, অৰ্থাৎ যিটো ইংৰাজীত কোৱা হয় ৱৰ্ষ্ট কেছ চিনেৰিঅ' বুলি, সেই কথা কল্পনা কৰিবলৈ আৰম্ভ কৰে, তেতিয়াই আপোনাৰ মনটোৰ ব্ৰেকডাউন ধৰক। যেতিয়াই আপুনি আপোনাৰ মন মগজুৰ এই চালাক পেটাৰ্ণছটোক আপুনি আৰ্হিটোক চিনি পাবলৈ আৰম্ভ কৰি দিব, তেতিয়াই ইয়াক বন্ধ কৰাটো আপোনাৰ বাবে বহুত সহজ হৈ পৰিব। আহক এই কথাটো এটা সৰু উদাহৰণেৰে বুজি লওঁ। যেতিয়াই
যেতিয়া আপোনাৰ ভিতৰৰ পৰা কোনো শব্দ ভাঙি আহে যে মই সদায় বিফল হওঁ, মোৰ এই ভাগ্যখনেই বেয়া একেবাৰে, তেতিয়াই লগে লগে আপোনাৰ মনটো কওক বন্ধ কৰ এইবোৰ, এয়া সঁচা নহয়। আপোনাৰ চিন্তাধাৰাবোৰ সলনি কৰি ভাবিব আপুনি যে যেতিয়াই মোৰ জীৱনলৈ কোনো বিপদ বিঘিনি বা অসুবিধা আহে বা আহিছে, তেতিয়াই প্ৰতিবাৰেই মই তাৰ পৰা নতুন কিবা এটা শিকিবলৈ পাইছোঁ, নতুন শিক্ষা পাইছোঁ তাৰ পৰা, আৰু নিজকে শক্তিশালী কৰি মই আগবাঢ়ি গৈছোঁ। বন্ধুসকল, যেতিয়াই আপুনি এনেদৰে ভাবিবলৈ চিন্তা কৰিবলৈ আৰম্ভ কৰি দিব, তেতিয়াই লগে লগে আপোনাৰ মগজুৰ নেটৱৰ্ক সলনি হৈ যাব, সলনি হ'বলৈ আৰম্ভ কৰি দিব। দ্বিতীয়তে 2 নম্বৰ পইণ্ট, মাইণ্ডফুলনেছ আৰু মেডিটেশ্যনৰ যাবি। এতিয়া আমাৰ দ্বিতীয়টো ডাঙৰ অস্ত্ৰলৈ আগবাঢ়োঁ, যিটো হ'ল মাইণ্ডফুলনেছ আৰু মেডিটেশ্যন, অৰ্থাৎ মনোনিৱেশ কৰা বা মনটোক মনোনিৱেশ কৰা। বন্ধুসকল, আমাৰ আধাতকৈ অধিক সমস্যাৰ সৃষ্টি হয়, কাৰণ আমাৰ মনটো হয় অতীতত আবদ্ধ হৈ থাকে, নহয় ভৱিষ্যতৰ আমাৰ কোনো চিন্তাত ডুবি যায়। আমি আমাৰ বৰ্তমানৰ এই মুহূৰ্তত জীয়াই থাকিবলৈ পাহৰি গৈছোঁ। আমাৰ এই মাইণ্ডফুলনেছে আমাক এই কথা শিকায়, বৰ্তমানৰ এই মুহূৰ্তত জীয়াই থাকিব লাগে কেনেকৈ, সেই কথা শিকায়। বৰ্তমানৰ সময়ত জীয়াই থাকক। যদি আপুনি প্ৰতিদিনে মাত্ৰ 10 মিনিট সময় ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে ই আপোনাৰ গোটেই দিনটোৰ মানসিক চাপ মিনিটৰ ভিতৰতে নাইকিয়া কৰি পেলাব পাৰে। ইয়াৰ ফলত আপোনাৰ মনটো নিমিষতে পৰিষ্কাৰ আৰু শান্ত হৈ উঠিব। আৰু যদি আপুনি মনোযোগ দিবলৈ অসুবিধা পায়, তেন্তে মই আপোনাক এটা অতি সহজ উপায় কথা কওঁ, গভীৰ উশাহ লোৱা, অৰ্থাৎ দীঘলীয়াকৈ আৰু গভীৰ উশাহ লওক। যেতিয়াই মনত আপোনাৰ চিন্তাৰ ধুমুহা আহিব, চকুহাল মুদি দিয়ক, 5টাকৈ দীঘল উশাহ লওক। আপুনি দেখিব যে আপোনাৰ মনটো লাহে লাহে শান্ত হৈ পৰিছে। ইয়াত মই আপোনালোকক এটা বিশেষ পৰামৰ্শ দিব বিচাৰিছোঁ। যদি আপুনি আৰম্ভণি কৰিছে, তেন্তে অকলে বহিবলৈ অসুবিধা পাব পাৰে। আপুনি এটা গাইডেড মেডিটেশ্যন এপৰ সহায় ল'ব পাৰে, এপ ব্যৱহাৰ কৰিব পাৰে, বা ইউটিউবত এটা মন শান্ত কৰিব পৰা মেডিটেশ্যন ভিডিঅ' শুনিব পাৰে। তাৰ মিউজিকৰ শব্দ অনুসৰি মেডিটেশ্যন কৰিবলৈ চেষ্টা কৰিব পাৰে। সঠিক আৰাম ইয়াৰ বাবে অতি প্ৰয়োজনীয় হয়, কিয়নো ভাল যোগাসনৰ মেট বা ধ্যান কৰা কুচনে আপোনাৰ ভংগীমাক বজাই ৰখাত সহায় কৰে আৰু আপোনাক মনোনিৱেশ কৰাতো সহায় কৰে। তাৰপিছত 4 নম্বৰ পইণ্ট, আপোনাৰ চাৰিওফালে ইতিবাচক পজিটিভ শক্তিৰ এটা বৃত্তৰ এটা আৱৰণৰ সৃষ্টি কৰক। বন্ধুসকল, আমাৰ এটা পুৰণি প্ৰচলিত কথা আছে যে যেনে খং তেনে ৰং। আমাৰ এই পৰিৱেশ আৰু আপোনাৰ এই চৌপাশৰ মানুহবোৰে আমাৰ চিন্তাধাৰাত এক গভীৰ প্ৰভাৱ পেলাই যায়। যদি আপোনাৰ চৌপাশৰ পৰিৱেশত অনবৰতে কন্দা কটা কৰি থকা, হুলস্থুল কৰি থকা, অভিযোগ কৰি থকা বা আনৰ বেয়াটো কথা চিন্তা কৰা মানুহৰ লগত আপুনি উঠা বহা কৰে বা নিজকে তেনে লোকৰ মাজত ৰাখে, তেন্তে আপুনি যিমানেই চেষ্টা নকৰক কিয়, লাহে লাহে আপোনাৰ মনটো গধুৰ হৈ পৰিব। গতিকে বন্ধু বান্ধৱীসকল, আৰু আমাৰ এই সমাজখনক বুদ্ধিমান ৰূপে বাছি লোৱাটো অতি প্ৰয়োজনীয়, অতি গুৰুত্বপূৰ্ণ হয়। নিজকে এনে লোকৰ মাজত ৰাখিবলৈ চেষ্টা কৰক, এনে লোকৰ সৈতে ঘেৰাই ৰাখক নিজক, যিয়ে আপোনাক আগুৱাই যাবলৈ প্ৰেৰণা দিয়ে, যিয়ে আপোনাক ভয় খুৱাই নহয়, কঠিন সময়ত আপোনাক উৎসাহিত কৰি তোলে আপোনাৰ জীৱন বাটত। ইয়াৰ লগতে আপুনি যেতিয়া অকলে থাকে, তেতিয়া ভাল আৰু প্ৰেৰণাদায়ক কিতাপ পঢ়িবলৈ চেষ্টা কৰক, কিতাপ পঢ়ক, প্ৰেৰণাদায়ক পডকাষ্ট শুনক। নৰ্মান ভিনচেণ্ট পিলৰ এখন অতি বিখ্যাত কিতাপ আছে, দ্য পাৱাৰ অফ পজিটিভ থিংকিং। এই কিতাপখনে আপোনাক শিকাই যাব যে কেনেকৈ আপুনি আপোনাৰ চিন্তাধাৰাত সলনি কৰি তুলিব পাৰে, আপোনাৰ সমগ্ৰ জীৱনটোকেই সলনি কৰি দিব পাৰে। ডু ৰিড ইট ফ্ৰেণ্ডছ, এইখন আপুনি পঢ়িছেনে? এইখন নিশ্চয় পঢ়িবলৈ চেষ্টা কৰিব, ই আপোনাৰ জীৱনটোক সলনি কৰি দিব। তাৰপাছত 5 নম্বৰ পইণ্ট, একশ্যন লওক, অৰ্থাৎ পদক্ষেপ লওক আৰু অতিমাত্ৰা চিন্তা কৰা, অভাৰথিংকিং কৰা বন্ধ কৰক। বন্ধুসকল, আপুনি জানেনে আমাৰ মনলৈ নেতিবাচক বা নিগেটিভ চিন্তা অহাৰ আটাইতকৈ ডাঙৰ কাৰণটো কি হৈছে আমাৰ অচল হৈ বহি থকা আৰু অতিমাত্ৰা চিন্তা কৰা। যেতিয়া আমি কোনো কাম একো কৰা নাই, তেতিয়া আমাৰ মনটো হোৱাটিভ, অৰ্থাৎ যদি এনেকুৱা হয় তেন্তে কি হ'ব, মই বিফল হৈ গ'লে কি হ'ব, তেওঁলোকে ন ক'লে বা না ক'লে, নাকচ কৰিলে কি হ'ব, কিবা দুৰ্ঘটনা হৈ গ'লে কি হ'ব, এই প্ৰশ্নবোৰে আমাক ভিতৰৰ পৰা চেপি ধৰি ৰাখে। অতিমাত্ৰা চিন্তাৰ এই জালখন ছিঙি পেলোৱাৰ এটা উপায় হৈছে একশ্যন বা কাৰ্য বা কাম কৰা। অলস হৈ বহি চিন্তা কৰা বন্ধ কৰক আৰু সৰু সৰু পদক্ষেপ ল'বলৈ জীৱনটোৰ বাবে আৰম্ভ কৰি দিয়ক। যেতিয়া আপুনি শাৰীৰিকভাৱে কিবা এটা সম্পন্ন কৰিবলৈ আগবাঢ়ি যায়, তেতিয়া আপোনাৰ মনৰ মনোযোগ চিন্তাৰ পৰা কৰ্মলৈ স্থানান্তৰিত হৈ যায়। আপুনি কোনো পদক্ষেপ হাতত লোৱাৰ লগে লগেই আপোনাৰ ভয় কমি যাব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িবলৈ আৰম্ভ কৰি দিব। চিন্তা কৰা বন্ধ কৰক, কিছু কৰিবলৈ আৰম্ভ কৰি দিয়ক। তাৰপাছত 6 নম্বৰ পইণ্ট, কৃতজ্ঞতা। আপোনাৰ হাতত যি আছে তাৰ বাবে কৃতজ্ঞ হওক বা ধন্যবাদ জনাওক। বন্ধুসকল,
যদি জীৱনটোক সুখী আৰু ইতিবাচক কৰি গঢ়ি তোলাৰ কোনো সহজ উপায় শক্তিশালী উপায় আছে তেন্তে ইয়াক কৃতজ্ঞতা অনুশীলন বা গ্ৰেটিটিউড বুলি কোৱা হয়, অৰ্থাৎ কৃতজ্ঞতা প্ৰকাশ কৰা মনৰ পৰা, হৃদয়ৰ পৰা। আমাৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল আমাৰ মনোযোগ সদায় সেইবোৰ বস্তুৰ ওপৰত, আমাৰ জীৱনৰ সেই বস্তুবোৰৰ ওপৰত থাকে যিবোৰ আমাৰ হাতত নাই, আৰু ইয়াৰ বাবেই আমি সদায় অসুখী হৈ কষ্ট পাই থাকোঁ, অসুখী হৈ থাকোঁ। এইটো সলনি কৰিবলৈ এটা সৰু নিয়ম বনাই লওক। প্ৰতি নিশা আপুনি শোৱাৰ আগতে কোনো এখন ডায়েৰী বা কৃতজ্ঞতাৰ এখন জাৰ্নেল উলিয়াই লওক, বনাই লওক, আৰু ঈশ্বৰক, এই পৰমেশ্বৰৰ ওচৰত, এই বিশ্ব ব্ৰহ্মাণ্ডক ধন্যবাদ দিব বিচৰা, তিনিটা ধন্যবাদ দিব পৰা তিনিটা কথা লিখি ৰাখক আপোনাৰ জীৱনৰ। এইটো যিকোনো হ'ব পাৰে, যিকোনো কথা হ'ব পাৰে, কোনো স্পেচিয়েল হ'ব লাগিব বুলি কথা নাই। যেনে আজি আপোনাৰ সুস্বাদু এটা খাদ্য খালে, আপোনাৰ বন্ধু বান্ধৱীৰ সংগ ভাল পালে, আনকি আপুনি এই মুহূৰ্তত কেৱল জীয়াই আছে, সুন্দৰভাৱে উশাহ লৈ আছে, সুস্থ হৈ আছে। উশাহ লোৱাৰ সত্যটোৰ বাবেও এই ভগৱানক, এই বিশ্ব ব্ৰহ্মাণ্ডক ধন্যবাদ আপুনি জ্ঞাপন কৰিব পাৰে। যেতিয়া আপুনি প্ৰতিদিনে এই কামটো কৰি যাব, তেতিয়া আপোনাৰ মনটোৰ ফ'কাছ বা কেন্দ্ৰবিন্দু স্থানান্তৰিত হৈ যাব। নেতিবাচক বা নিগেটিভ দিশৰ সলনি আনন্দৰ ওপৰত গুৰুত্ব দিবলৈ আপুনি আৰম্ভ কৰিব। ভাল কৃতজ্ঞতা জাৰ্নেল এখনে এই অভ্যাসটোক আৰু অধিক সুন্দৰ কৰি তুলিব পাৰে। পইণ্ট 7, তাৰপিছত 7 নম্বৰ পইণ্ট, সুস্থ এটা জীৱনশৈলী, সুস্থ শৰীৰ আৰু ইতিবাচক মন। বন্ধুসকল, সদায় এটা কথা মনত ৰাখিব, স্বাস্থ্যকৰ শৰীৰ সমান ইতিবাচক মন। আমাৰ শৰীৰ আৰু আমাৰ মন পৃথক নহয় কেতিয়াও, দুয়োটা সম্পূৰ্ণৰূপে ইটো সিটোৰ লগত সংযুক্ত হৈ আছে। যদি আপোনাৰ শৰীৰটো ভাগৰুৱা, বেমাৰী হৈ বা দুৰ্বল, তেন্তে আপোনাৰ মনটোৱে কেতিয়াও ইতিবাচকভাৱে চিন্তা কৰিব নোৱাৰে। গতিকে ব্যায়ামৰ বাবে প্ৰতিদিনে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক। যেতিয়া আপুনি কিছু সময় ব্যায়াম কৰে, দৌৰে বা যোগাসন কৰে, তেতিয়া আপোনাৰ শৰীৰত এণ্ডৰফিন হৰমন নিৰ্গত হয়, যাক আমি সুখী হোৱা হৰমন বুলিও কওঁ। এই হৰমনবোৰে আপোনাৰ মানসিক চাপ স্বাভাৱিকভাৱেই হ্ৰাস কৰি দিয়ে, একেবাৰে নাইকিয়া কৰি দিয়ে। লগতে আপুনি সুষম খাদ্য গ্ৰহণ কৰক, যিয়ে আপোনাৰ মন মগজুক সঠিক মাত্ৰাত শক্তি প্ৰদান কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ভাল আৰু গভীৰ টোপনি যোৱা। শোৱাৰ আগতে মোবাইল ফোনৰ ব্যৱহাৰটো কম কৰি দিয়ক, যাতে নীলা পোহৰে নীলা ৰশ্মি আপোনাৰ টোপনি নষ্ট কৰিব নোৱাৰে। ইয়াৰ বাবে আপুনি নীলা পোহৰৰ ব্লক কৰা চশমাও ব্যৱহাৰ কৰিব পাৰে। আৰু ৰাতি শোৱাৰ আগতে কেমোমাইল টি বা বনৌষধিযুক্ত হাৰ্বেল গ্ৰীণ টি খাব পাৰে। সেউজীয়া চাহ বা এই গ্ৰীণ টি একাপ খালে তেতিয়া আপোনাৰ মনটো শান্ত হৈ পৰে আৰু টোপনি বহুত গভীৰ হৈ পৰে, যিয়ে আপোনাৰ জীৱনশৈলী উন্নত কৰাত আপোনাক সহায় কৰিব। বন্ধুসকল, এই সকলোবিলাকৰ পিছতো যদি কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ মনৰ নেতিবাচক এই নিগেটিভ চিন্তাবোৰ আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়, আপুনি বুজা যেন অনুভৱ কৰে মনত বা অনুভৱ কৰিবলৈ আৰম্ভ কৰে, আৰু আপুনি অকলে ইয়াৰ সৈতে যুঁজিব নোৱাৰে, তেতিয়া একেবাৰেই ইয়াৰ বাবে আতংকিত নহ'ব। আপুনি পৰামৰ্শৰ বাবে আপুনি কোনো এজন থেৰাপিষ্টৰ লগত কথা পতাটো একেবাৰে স্বাভাৱিক কথা। আমাৰ এই শৰীৰটো যেনেকৈ অসুস্থ হ'লে যেনেকৈ আমি চিকিৎসকৰ ওচৰলৈ যাওঁ, ঠিক তেনেদৰেই আমাৰ এই মনটো হতাশ হৈ থকাৰ সময়তো সহায় বিচৰাটো বা চিকিৎসকৰ কাষ চপাটো এটা সঠিক আৰু নিৰাপদ পদক্ষেপ হয়। আপোনাৰ মানসিক শান্তিৰ বাবে কেতিয়াও সহায় বিচাৰিবলৈ জীৱনত কুণ্ঠাবোধ নকৰিব। গতিকে বন্ধুসকল, শেষত মই মাত্ৰ ক'ব বিচাৰিছোঁ যে নেতিবাচক চিন্তাক, নিগেটিভ চিন্তাক নিয়ন্ত্ৰণ কৰাৰ অৰ্থ এইটো নহয় যে আমি আমাৰ জীৱনৰ সমস্যাবোৰৰ পৰা পলাই গুচি যাম। বৰঞ্চ ইয়াৰ অৰ্থ হ'ল আমি প্ৰতিটো সুবিধাৰ, প্ৰতিটো সমস্যাৰ সন্মুখীন হ'বলৈ সবল আৰু ইতিবাচক পজিটিভ মনোভাৱেৰে সাজু হৈ আছোঁ। এই ইতিবাচকতা, এই পজিটিভিটি এদিনৰ অলৌকিকতা বা এদিনৰ চমৎকাৰ নহয়। ই হৈছে আমাৰ প্ৰতিদিনে গঢ়ি তোলা এক প্ৰেমময়, মধুময় অভ্যাস, জীৱন যাপনৰ এক উন্নত পদ্ধতি। বন্ধুসকল, মই নিশ্চিত যে আজিৰ এই কথাখিনিয়ে আপোনালোকৰ জীৱনলৈ এক নতুন পুৱাৰ জিলিগনি কঢ়িয়াই আনিব আৰু আপোনাক ভিতৰৰ পৰা, আপোনাৰ হৃদয়ৰ গভীৰৰ পৰা আপোনাক শক্তিশালী কৰি তুলিব। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় কওকচোন, কাৰণ আপোনাৰ প্ৰতিটো মন্তব্যই মোক আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাই, সাহস দিয়ে মোক। যদি আপুনি এই কথাখিনি ভাল পাইছে, তেন্তে আপোনাৰ পৰিয়াল তথা আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব এই কথাখিনি, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো এটা লাইক কৰিব, আৰু বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ কিছু নতুন কথাৰ সৈতে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে হাঁহি থাকিব, সুখী হৈ থাকিব জীৱনত, আৰু মনটো শান্ত কৰি ৰাখিব সদায়। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় আই অসম। ধন্যবাদ।